কবি জিতেন চেতিয়াদেৱৰ কবিতা অমিত সনা কথাবোৰত এলান্ধু পৰিল। আবৃত্তি হেমন্ত কুমাৰ। পিতাই হালোৱা এচাৰিৰ কোব, পাহৰিব নোৱাৰা দুখ, ৰদে পুৰা বাটৰ খোজবোৰ বৰ দুৰ্বল। পিতাইৰ এচাৰিত লাগি অহা কথাবোৰ ভালেই আছিল। অমিত বৰশিছিল, মানুহ হ'বলৈ শিকাইছিল। পিতাইও, তোৰ কথাবোৰ শুনিবলৈ শুৱলা হ'লে কি হ'ব? এতিয়া পৰিৱেশৰ উপযোগী নহয়, যাৰ বাবে তোৰ কথাবোৰ লৈ সিহঁতৰ ওচৰলৈ গ'লে মোক দেখোন অভং অজলা বুলিহে কয়। পিতাইও, সুখৰ চপৰা মোকো লাগেও, কিমাননো দুহাতেৰে আজৰিম কণজহা ধানৰ আমূল মূল গোন্ধ। তথাপিও পিতাই, তোৰ অবাধ্য হ'বলৈও দেখোন মনে নকয়। সেয়েহে দুখন নাৱত ভৰি থৈ তোক পুনৰ মাতিছো পিতাই। হালোৱা এচাৰিডাল লৈ আকৌ আহচোন, কচোন, চৈ দিয়া নাওখনতো বোপায়ো সুখ পাবি। অ' পিতাই, ৰ'দ নলগা বৰষুণ নপৰা পিঠি পৰিৱৰ্তনৰ ঔকিলত তেনেই কুঙা হলো অ', তেনেই কুঙা হলো। কচোন পিতাই, কহ, মই এতিয়া কি কৰো পিতাই, কি কৰো?